মই খৰ্গেশ্বৰে সুধিছোঁ। তোমালোকে বাৰু মোক মাৰিলাই, কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাণী নিচিকা আমৰলি পৰুৱাৰ জাক দি তোমালোকে আজি কিহেৰে মাৰিবা? লাঠিৰে, বেৰেটেৰে নে বুলেটেৰে? যিটো বৰফৰ পাহাৰ গ্ৰীষ্মৰ দুপৰীয়া নগৰী, সেইটো বৰফৰ পাহাৰ আজি শীতৰ ৰাতি গলিব লৈছে। পাৰিবা জানো সেই বৰফ গলা বন্ধ কৰিবলৈ? মই খৰ্গেশ্বৰে কৈছোঁ। তোমালোকে মোৰ এক দেওবৰীয়া বজাৰখনত বেচিবলৈ নিনিবা। তোমালোকে নিশ্চয় নিবিচাৰা এইবেলি গোটেই দেওবৰীয়া বজাৰখনেই হওক কেৱল তেজৰ বেচাকিৰা। মই আহিলোঁ। যিখিনি ঘাঁহনিত মোৰ ৰঙা কলিজাৰ কেঁচা তেজ পৰি ৰ'ল, তাত যেন লিখা থাকে তই শিকাই দিয়া একেটি মাথোন সেই চিনাকি সুৰীয়া গান। জয় আই অসম, জয় আই অসম, জয় আই অসম।